Hello friends, welcome back to my another videos. আজি আহিছো মই বৰ্তমান চাপানালাত আজি খাতাৰনাক ট্ৰেকিং হ'ব গৈ আছে আৰু আজি চাপানালাৰ একদম যেটো মেইন টপলৈকে যাবলৈ চেষ্টা কৰিম যেটো মেইন জুৰি আছে তালৈকে যাম বুলি ভাবিছো তো বলক ভিডিওটো ষ্টাৰ্ট কৰো আজি আহিছো তন্ময় আৰু মই আহিছো চাপানালালৈ বুলি আৰু এইফালে চাওক পুৰা চাহপাতে ভৰি আছে পুৰা চাহপাতৰ বাগান এয়া দেখিছে ইয়াত ফটো উঠিবলৈ মজা প্লেস হয় আহিলে আহিব পাৰে আৰু এইফালে চাওক পুৰা ভিউটো মই এবাৰ আপোনালোকক দেখুৱাই দিছো এইটো ৰাস্তাটো আৰু এতিয়া বলক আপোনালোকক বেছি টাইম বৌ নকৰো ডাইৰেক্ট যাও চাপানালা এতিয়া আমি বৰ্তমান আহি উপস্থিত আছো চাপানালাত আৰু চাপানালাৰ এখিনি পুৰা পিকনিক প্লেস হয় আৰু এইটো যেটো ৰাস্তা দেখুৱাই দিছো মই এফালদি যাব লাগিব মেইন জুৰিটোলে আপোনালোকে আহিলে এফালদি যাব লাগিব চাইলক এবাৰ তো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে আমাৰ ট্ৰেকিং এফালে দেখিছে এইটো ৰাস্তা এফালদি ধুনিয়াকে যাব লাগিব আৰু পুৰা মানুহ অহা যোৱা কৰি আছে দেখিছে হয়তো একে ওপৰলে যেটো জুৰি আছে তালে বেছি মানুহ নাযায় ইয়াত আধা পা গৈ পেলে ঘূৰি আহে কিন্তু আমি আজি যাবলৈ চেষ্টা কৰিম একদম ওপৰলৈকে তো বলক জলদি যাও আৰু আপোনালোককো দেখুৱাও কেনেকুৱা কি ৰাস্তা বহুত ডেঞ্জাৰ ৰাস্তা হয় তো বলক যেতিয়া আপোনালোক ইয়াৰলে ওপৰলে গৈ থাকিব তেতিয়া মাজত এনেকুৱা পুৰা পানী পাই থাকিব মাজে মাজে এনেকুৱা জায়গা আছে যেটো নেকি আপোনালোকে পানী পাৰ হ'ব লাগিব তো বলক ধুনিয়াকে পাৰ হৈ পেলাই ওপৰলে গৈ থাকো আৰু এফালে দেখিছে পুৰা এনেকে পুৰা হিল হৈ আছে পুৰা আৰু ইয়াৰ ওপৰদি আমি যাব লাগিব কাৰণ ৰাস্তা মানে নাই বুলিয়ে ক'ব পাৰি জংঘলৰ মাজেদি ৰাস্তা হয় এটো এটা এতিয়া আমি যাব লাগিব এইডাল যিডাল গছডাল পৰি আছে দেখিছে এইডালৰ ওপৰদি সিপাৰে যাব লাগিব নহলে ইয়াত পানীত মানে নামি পেলাই যাব লাগিব যিকোনো এটা কৰিব লাগিব আমি ইয়াৰ ওপৰদি আহিলো আৰু এইফালে চাওক এইটো ৰাস্তা চাওক কেনেকুৱা ইয়াৰ ওপৰলে উঠিব লাগিব এতিয়া বলক উঠো লাহে লাহে আৰু এফালে পুৰা ট্ৰেকিং কৰি একদম পুৰা ভাগৰ লাগি গৈছে মুখখন ধুই ললো অলপ টাইম ইয়াত ৰৈ লওঁ ৰৈ পেলাই আকৌ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম এখিলৈকে যদি ভিডিওটো চাই আছে তে মই এটা কথা কৈ দিওঁ যদি আপোনালোকে আহিম বুলি ভাবিছে ন আহক এবাৰ আৰু আহিলেই নহব তলৰ পৰা ঘূৰি নাযাব ওপৰলে আহক ওপৰ যেটো মেইন জুৰি আছে ন তালে আহক ট্ৰেকিং কৰি বহুত ধুনিয়া জায়গা হয় আহক মজা লাগিব আপোনালোকৰ চাওক কি ধুনিয়াকে উঠি আছো মই এফালে চাই লওক এবাৰ মজা লাগিছে ইয়াত আহি পেলাই আজি তো চাওক ভিডিওটো গুটেটো ফাইনালি আমি পাই গ'লোহি এতিয়া ওপৰত চাওক এইটো মেইন জুৰিটো হয় আপোনালোকক দেখাই দিছো আৰু যিখিনি ট্ৰেকিং কৰি আহি যিখিনি ভাগৰ আছিল ন ইয়াত আহি গোটেইখিনি নাইকিয়া হৈ গ'ল অলপ টাইম ইয়াত ৰ'লো ৰোৱাৰ পিছত পুৰা ভাগৰ গোটেইখিনি নাইকিয়া হৈ গ'ল তো ইয়াত গোটেইখিনি চাই চিটিয়া কৰি ফটো উঠি পেলাই আকৌ তললৈ নামি যাওঁ তো বলক বৰ্তমান এতিয়া আমি আহি পাই গ'লোহি তলত এয়া চাওক পুৰা মানুহে ভৰি আছে ইয়াত খানা চলি আছে পুৰা এই যে কিমান মানুহ আহে ইয়ালে যদি আহিম বুলি ভাবিছে ন আহক এবাৰ পুৰা ইয়াত খানা চানা খাওকি আৰু এইফালে চাওক এইটো হৈছে খানাৰ প্লেস আপোনালোকে আহিলে ইয়াত খানা খাব পাৰিব আৰু দোকান চোকানৰ অভাৱ নাই পুৰা দোকান চোকান আছে আৰু ইয়াত যেতিয়া আপোনালোকে আহিব ন ইয়াত গাড়ী ল'ব 30 টকাকে ল'ব বাইকৰ তো কৈ দিছো গোটেইখিনি মই আপোনালোকক যদি ভিডিওটো ভাল পালে তে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ